সেপ্টেম্বৰ মাহতে প্ৰমোদ বড়ো টালি টোপলা বান্ধি তেওঁ ছুইজাৰলেণ্ডত যাব লাগিব। ছুইজাৰলেণ্ড বনাইছে, এই ছুইজাৰলেণ্ডত তেওঁ গুচি যাওক। এই বিটিচিত তেওঁৰ ভাত নাই। 20 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যেহেতু BLT-য়ে অস্ত্ৰ সম্বৰণ কৰিলে, একেলগে NTB অস্ত্ৰ সম্বৰণ কৰিব লাগিছিলে। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঘটনাবিলাক সংঘটিত কৰি থাকিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে অশান্তিৰ মূল নায়ক। नै दिना अखा हाहां अब्लाबो जा गरम मोनदों। दा जोंना नै दा इलेक्सन जाहां जाहांआ खाथिसै नालाय बयबो गाव गावनि पार्टिखौ लानानै मजबुत खालामनो गोबां नारा नाथा नाजालायगासिनो। दा थिग बेबायदिनो प्रमोद बर' जे सारखौ BTC-निफ्राय होखारगोन एबा BTC-निफ्राय जे जोम लाना थफ्ला थफ्लि होखारहरजोबगोन। प्रमोद बर'नि न'आ सुइजारलेण्डआवसो। 5 बोसोराव सुइजारलेण्ड बानायनायनि खोथामोन। थिग बेबायदिनो बुङो। बियो आं बुंनाय खोथा नङा दै रायजोफोर, नोंथांमोना भिडिअखौ नायलांजोब। दा बेबायदिनो नै दा BKWAC दाफुंनायनि मोनसे डिमान्डजों बर' फरायसा आबसुनि दा थाना खाथिफ्राव थांनानै पुलिस फर्स आउटपस्ट खाथिफ्राव थांनानै दा डिमान्ड खालामदों, जै धोनि होदों। आबसु लं लिभ, आवार डिमान्ड इज लिगेल डिमान्ड। दा बियो बेसेसिम बायदि सैथो, आसाम गभर्नमेन्टआ गुवाहाटी हाइकर्टआ बेखौ एक्सेप्ट खालामगोन ना खालामा? दा नोंथांमोना भिडिअखौ नायलांजोब। আমার দাবি নাই জোটাবে, আমার দাবি নাই জোটাবে, আমার দাবি নাই জোটাবে, নাই কোনো হারে নেই। আমার ডিমান্ড ইসলে BTC-ৰ 25 লাখ জনসাধাৰণক ৰক্ষা কৰাৰ কাৰণে, ইয়াৰ ভূমিহীন নাগৰিকসকলৰ ভূমিৰ পট্টা প্ৰদান কৰাৰ কাৰণে, মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে ভাৰতীয় সংবিধানে প্ৰদান কৰা প্ৰতিটো অধিকাৰ ইয়াৰ জনসাধাৰণক আনি দিয়াৰ কাৰণে যদি দালালি কৰিব লাগে আমি 100 বাৰ কৰাৰ কাৰণে ৰেডি আছো। আমি এই BTC অঞ্চলৰ যিসকল বাসিন্দা, যিসকল ইয়াৰ স্থায়ী নাগৰিক, যিসকল 2003 চনৰ 10 ফেব্ৰুৱাৰী আগৰ পৰা বসবাস কৰি আছে, সেইসকলক প্ৰমোদ বড়ো কিয় তেওঁৰ নিচিনা 1000 প্ৰমোদ বড়ো আহিলেও উচ্ছেদ কৰিবলৈ আমি নিদিও। আমি BPF দল হিচাপে ৰাইজৰ লগত আছো। ইয়াৰ নাগৰিকসকলৰ সম অধিকাৰ, সম মৰ্যাদা অক্ষুণ্ণ থাকিব লাগিব আৰু সেই যুঁজত আমি নামিছো। আৰু BPF দল হিচাপে এইবাৰ আমি BTC-ত আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো ছেপ্টেম্বৰ মাহত। তাৰ পিছতেই ABPL দল ক'ত পলাব সেই জায়গা বিচাৰক। কাৰণ আপোনালোকে জানে BCTC চেয়াৰমেনৰ পৰা আৰম্ভ কৰি প্ৰমোদ বড়োলৈকে কোটি কোটি টকাৰ, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী ইতিমধ্যে সংঘটিত হৈছে। কিতাপৰ নামত কেলেংকাৰী হৈছে, ট্ৰেক্টৰ বিতৰণ কৰাৰ নামত কেলেংকাৰী হৈছে, ইয়াত আপোনাৰ বিভিন্ন সাপ্লাইৰ নামত কেলেংকাৰী হৈছে, BCTC-ত কেলেংকাৰী হৈছে, আপোনাৰ গৃহ প্ৰদানৰ নামত কেলেংকাৰী হৈছে, প্ৰতিটো সেক্টৰত ইয়াত কেলেংকাৰী কৰিছে। 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যেহেতু BLT-য়ে অস্ত্ৰ সম্বৰণ কৰিলে, একেলগে NTB অস্ত্ৰ সম্বৰণ কৰিব লাগিছিলে, তেওঁলোকে নকৰিলে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ উচতনিৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঘটনাবিলাক সংঘটিত কৰি থাকিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে অশান্তিৰ মূল নায়ক। গতিকে সেইগৰাকী ব্যক্তি আজি বগা কাপোৰ পিন্ধি আহি কৈ আছে যে মই ডাঙৰ শান্তিৰ দেৱদূত। তুমি কি কৰিছা সেইটো মনত পেলোৱা। 2006 চনৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া 2008 চনত 2010, 12, 14 এই ঘটনাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়া পাহৰি গল নেকি? তেওঁৰ উচতনিত হোৱা নাই বুলি তেওঁ ক'ব বিচাৰে নেকি? তেওঁ কিহৰ কাৰণত ৰাইজক ইমান আবেগিক কথাবিলাক কৈ আছিলে? মূৰৰ চুলি খুৰাই দি পেলাই কি কথাবিলাক কৈছিল এইবিলাক তেওঁ পাহৰি গল নেকি? তেওঁ ৰেল লাইনত বহি কি কথা কৈছিলে? তেওঁ হাই ৰোডত বহি কি কথা কৈছিলে? তেওঁ দিল্লীত গৈ পেলাই কি কথা কৈছিলে? ৰাইজক এই ৰদৰ মাজত ৰাখি পেলাই কি কথা তেওঁ কৈছিলে? ৰাইজক এনেকে উচতাই দিছিলে, NTBৰ ভাইসকলক উচতাই দিছিলে, যাৰ কাৰণে তেওঁলোকে শান্তিৰ প্ৰক্ৰিয়াত অহা নাছিলে।
গতিকে শেহতীয়াকৈ 2020 চনত তেওঁলোকে শান্তিৰ পক্ষত আহিছে। আমি অনুৰোধ জনাইছো যে এনডিপিৰ যিসকল এতিয়া জেলত আছে তেওঁলোকক মুকলি কৰি দিয়া হওক আৰু স্থায়ী শান্তি ইয়াত প্ৰতিষ্ঠা কৰা হওক। এতিয়া প্ৰমোদ বড়োৰ ঘৰখনত শান্তি আহিছে, কোনোবা ভৰালি উপদ্ৰৱী মানুহৰ আপুনি সম্পত্তিৰ পাহাৰ দেখা পোৱা নাই নেকি? গতিকে সেইবিলাক যদি প্ৰমোদ বড়োৰ শান্তিৰ ডেফিনেশ্যন হয় তেতিয়াহ'লে তেনেকুৱা শান্তি আমাক নালাগে। এনেকুৱা ধৰণৰ ভুৱা শান্তি আমাক নালাগে, যি শান্তিয়ে মানুহক ঘৰত থাকিব নিদিয়ে। আজি বিদেশীৰ নামত বিটিচিৰ পৰা 16জনকৈ সংখ্যালঘু মানুহক বাংলাদেশৰ কাঁটাতাৰ পাৰ কৰি দিয়া, ইয়াকে শান্তি বুলি ক'ব নেকি আপুনি? আজি উচ্ছেদৰ বুলডোজাৰ লৈ পেলাই মানুহৰ ঘৰ বাৰী তছনছ কৰি দিয়া, ইয়াকে আপুনি শান্তি বুলি ক'ব নেকি? গতিকে প্ৰমোদ বড়ো এজন ভুৱা নেতা আৰু তেওঁৰ যিমান কথা বতৰা গোটেইখিনি ভুৱা, আৰু তেওঁ যি শান্তিৰ শ্লোগান দিছে এই শান্তিৰ শ্লোগানো সম্পূৰ্ণৰূপে ভুৱা। গতিকে এনেকুৱা ধৰণৰ ভুৱা নেতাক ৰাইজে ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে। মাত্ৰ ছেপ্টেম্বৰ মাহলৈকে অপেক্ষা আমি কৰিব লগা হ'ব। ছেপ্টেম্বৰ মাহতে প্ৰমোদ বড়োৰ টালি টোপোলা বান্ধি তেওঁ ছুইজাৰলেণ্ডত যাব লাগিব। তেওঁৰ যি সপোনৰ ছুইজাৰলেণ্ড বনাইছে এই ছুইজাৰলেণ্ডত তেওঁ গুচি যাওক। এই বিটিচিত তেওঁৰ ভাত নাই। প্ৰমোদ বড়োৱে যি কেলেংকাৰী কৰিছে, 500 টকা দামৰ কিতাপ 15,000 টকাত বিক্ৰী কৰা প্ৰমোদ বড়ো, ট্ৰেক্টৰ তেওঁলোকৰ দলীয় চিম্বল, 152 কোটি টকা কেলেংকাৰী ট্ৰেক্টৰৰ নামত কৰিছে। গতিকে ছুইজাৰলেণ্ড কিয় আৰু কৰবাত মাটি কিনিছে নেকি আমাৰ সন্দেহ হয়। গতিকে এইগৰাকী প্ৰমোদ বড়ো বিটিচিত ভাত নাই, তেওঁ বিটিচিৰ বাহিৰত গৈ কৰবাত। এতিয়া অৱশ্যে প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিৰ বাসিন্দা নহয়, আপোনালোকে জানে। ভোটটো থাকিব পাৰে, তেওঁ ৰঙিয়াৰহে বাসিন্দা, তেওঁ ৰঙিয়াতহে ঘৰ বনাইছে। তেওঁ যেনেকে ৰঙিয়াত নিজৰ ঘৰখন বনাইছে বিটিচিৰ বাহিৰত, ঠিক একেদৰে বিটিচিৰ যিমান ঠিকা ঠুকলি আছিলে গোটেইখিনি বিটিচিৰ বাহিৰৰ ঠিকাদাৰ বিলাকক দিছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ কাৰণে তেওঁ চিন্তা নকৰে, আনকি তেওঁ বোলে বিয়াও বোলে বিটিচিৰ বাহিৰতে পাতিছে। গতিকে এনেকুৱা নেতা বিটিচিৰ কাৰণে কি ভাল কাম কৰিব, কি ভাল চিন্তা কৰিব? মইতো দেখা নাই স্বজাতিৰ কাৰণে কিবা ভাল কাম কৰাৰ নজিৰটো প্ৰমোদ বড়োক দেখুৱাব পৰা নাই। তেওঁ ইতিমধ্যে নিজৰ স্বজাতিৰ মানুহক কিমান উচ্ছেদ ইতিমধ্যে কৰিলে, উচ্ছেদৰ জাননী প্ৰদান কৰিলে। গতিকে এইবিলাক বহুত প্ৰশ্ন। যিজন মানুহে নিজৰ বিটিচিত থাকিব নোৱাৰে, বিটিচত ঘৰ বান্ধিবলৈ সাহস নকৰে, বিটিচিৰ বাহিৰত ঘৰ বান্ধে, বিটিচিৰ বাহিৰত গৈ পেলাই বিয়া পাতে, তেনেকুৱা নেতাকো বিটিচি উদ্ধাৰ কৰিবলৈ আহে শান্তিৰ ভুৱা শ্লোগান হয়। গতিকে এনেকুৱা নেতা ৰাইজে ইতিমধ্যে ৰিজেক্ট কৰিছে। অনাগত দিনত তেওঁলোকৰ কোনো ধৰণৰ নাম গন্ধ ইয়াত নাথাকে। सिगांनि जे समाव प्रमोद बर' सारा जे बुंलांनाय खोथा होनाय बायदि माखासे 34 लाख जनसाधारण जिखुनुखौ जाति जनगोष्ठीनि जानो मानो बैफोरखौ थगायबाय नालाय, बेबायदि सुइजारलेण्डआव थांनांगौनि गोनांथि गैला, जोंनि बिटिसिआवनो सुइजारलेण्ड जासिगोन बेबायदिनि खोथा। नाथाय दासिमावबो जायाखै। मानो जायाखै? बै डिमान्ड जे बर' फरायसा आफादनि बे डिमान्डनि सायाव रायजो राजा नोंथांमोनहा मा बुंगोन? एबा बे डिमान्डखौथ' जोंनो नांगौआनो। दा बे डिमान्डखौ मेम'रेन्डाम होदोंमोन, गुवाहाटी हाइकर्टआ बेखौ रिजेक्ट खालामदों एबा बे बर'नि मोन्थाइखौ एक्सेप्ट खालामाखै। अब्ला रायजोफोर, नोंथांमोना बे डिमान्डनि सायाव हेफाजाब दंना गैया नोंथांमोना फोरमायहरदो कमेन्टनि गेजेराव। जायफ्रा मोजां मोनदों लाइक आरो शेयार कमेन्ट खालामनो।